মৰ্ণিং এভৰিৱান। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিব লৈছোঁ। সকলোৱে বিহু কেনেদৰে গ'ল জনাব দেই। আৰু এয়া মই গা পা ধুই আজৰি হৈ ল'লোঁ। এতিয়া মানুহজনৰ কাৰণে একাপ চাহ ৰেডি কৰোঁগৈ। বলক ভিডিঅ'টো চাই থাকক, শেষলৈকে চাই থাকিব। এয়া মানুহজনলৈ একাপ চাহ ৰেডি কৰি ল'লোঁ। এতিয়া 10টা বাজিবই হ'ল। ভাত দালি হৈ গ'ল। এতিয়া বেঙেনা দুটা লৈছোঁ, আলু দুটা লৈছোঁ। ভাজি বুলি ভাবিছোঁ, কাটি লওঁ আৰু। এইটো যিহেতু ৰেচিপি চেনেল নহয়, কিন্তু কেনেদৰে কিহত ব্যস্ত থাকোঁ, কি কৰোঁ তাকে দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকিব, কেনেদৰে দিনটো পাৰ কৰিছোঁ। এয়া আজি মুনু ঘৰলৈ যাব। ঘৰলৈ এয়া পিঠা বনাই নিব কৈছে। এয়া তাই হেৰি কৰি আছে, তেল পিঠা, নিমখীয়া তেল পিঠা বনাইছে বোলে। ঘৰৰ পৰা আহেগৈ বিহু বতৰ। এয়া আমি ভাত খাবলৈ বহি লৈছোঁ, সকলোলৈকে বাঢ়ি লৈছোঁ। এয়া খাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি খাই লওঁ, খাই লৈ আকৌ লগ পাই আছোঁ। ভাত পানী খাই আজৰি হৈ ল'লোঁ। সকলোৱে খালেনে ভাত পানী? এতিয়া 11টা বাজিছে। মই পিঠা কেইটামান পুৰি দিওঁ, মুনু ঘৰলৈ যাব যে। এয়া পিঠা কেইটামান পুৰি লওঁ, তাই মঠি কৰি থৈ দিছে। এয়া মই পুৰি দিলে হ'ব। চাই থাকক ভিডিঅ'টো। এয়া মোৰ পিঠা ভজা হৈ গ'ল। নিমখীয়া তেল পিঠা কাৰ কাৰ প্ৰিয় জনাব দেই। মোৰ কিন্তু বৰ ভাল লাগে খাই। মুনুহঁত এয়া ঘৰলৈ যাবলৈ ওলাইছে। এয়া বলক দেখাই আছোঁ সিহঁতক। বলক চাওঁ কেনেকৈ ওলাইছে। হৈজনী মুনু ওলাই ৰেডি নে? এয়া ওলাই আছে পুৰা। মাকৰ ঘৰলৈ যাব কোনে পায় আৰু। এয়া শাৰী পিন্ধিছে, পিন্ধিব পৰা নাই, মোক মাতি আছে দেখিছে। এয়া কি পিন্ধো কি নিপিন্ধো কৰি আছে আৰু। ছোৱালী মানুহৰ এইটোৱে ভাল হয় নাই, মাকৰ ঘৰলৈ যোৱা দিনটো ফূৰ্তি কেনেকুৱা লাগে আৰু। দেখিছে মুখত হাঁহি গুচাই নাই, হাঁহি আছে পুৰা। লাগিব লাগিব, ভালে লাগিব, পিন্ধা একো নহয়। লাগিব ঐ, পিন্ধা যিটোকে ভাল দেখা। একদম কঁকাল ঘূৰাই ঘূৰাই নাচিছে, নাচি দিয়া এপাক। এইবাৰ বহুত দিন থাকিম বুলি ওলাইছে হপাই দেই। তাই একদম বেগ ডাঙৰকে লৈ লৈছে আৰু একদম বহুত ভৰাই লৈছে কাপোৰ। কেইদিন থাকিবা মাৰ ঘৰত কোৱা আকৌ, ৰাইজসকলক জনাই থৈ যোৱা। কাৰণে ওলাইছোঁ দেই ৰাইজ। ঘৰৰ পৰা লৈ আহিমগৈ এমাহ থাকিলে। মই অকলে ইয়াত থাকিম নেকি, হয় নাই বাৰু? সেইজনী তাই ওলাই আছে। ভিডিঅ'টো চাই থাকক। হাই কৈ দিয়া শুন। হাই, মই মামাৰ ঘৰ যাব ওলাইছোঁ। তোমালোকৰ ভালনে? এয়া মোক সকলোৱে মৰম কৰিব দেই, কৈ দিয়া। মই বব ভিডিঅ'ত সদায় ওলাই থাকিম দেই, কৈ দিয়া। সকলোৱে মোক মৰম কৰিবা, ছাপোৰ্ট কৰিবা, কৈ দিয়া। মই খেলা ভিডিঅ' দি থাকিম, তোমালোকে চাই থাকিবা। মই এতিয়া মামাৰ ঘৰত যাম। মামাৰ ঘৰত কি কৰোঁ মায়ে ভিডিঅ' কৰিব, ববয়ে তোমালোকক দেখাব দেই, কৈ দিয়া। অঁ গুড বয়। চুমা এটা দি দিয়া আকৌ মোক। সকলোকে চুমা এটা দি দিয়া। লাভ ইউ গাইজ। গুড বয়। ঘৰত কোনো নাই, মা আৰু মই আছোঁ। মানুহজন ডিউটিলৈ গ'ল আৰু সিহঁতবিলাকো ঘৰলৈ গ'ল। বিপ্লৱো ওলাই গ'ল। এয়া ৰ'দলৈ বহি আছোঁ আৰু ভিডিঅ'টো চাই থাকিব। ৰ'দলৈ বহি আছিলোঁ ইয়াতে বাগানতে। মায়ে মাতিছেহি, মুনুৰ ভকতৰ মাক আহিছে হেনো। যাওঁ চাহ অকণ দি লওঁগৈ। মই ইয়াত চাহকাপ ৰেডি কৰি ল'লোঁ। এয়া আমাৰ মুনুহঁতৰ ভকতৰ মাক। এয়া লাজ কৰিছে মায়ে, দেখিছেনে?
ভগৱান মানুহজন ডিউটিৰ পৰা আহি পাই গ'লহি খাবলৈ নিদিয়ে মোক দেখিছে কেনেকৈ আঁতৰি গৈছে এয়া আমাৰ মুনুৰ ভকত এয়া ভকতনী দেই সেইজনী আমাৰ নিহাৰিকা ধুনীয়াকৈ বহি আছে হাই কৈ দিয়া নিহাৰিকা হাই এয়া এতিয়া 7:30 হৈছে এয়া সকলো কাম বন কৰি আজৰি হৈ ল'লোঁ চাহ তাহ খুৱাই বুৱাই আলহীও গ'ল এতিয়া ভাবিছোঁ ডিঙিটো আবেলিৰ পৰা অকণ চেৰচেৰাই আছে সেইকাৰণে সোনকালে ভাতকেইটা বনাই লওঁ খুৱাই বুৱাই আজৰি হৈ অকণমান সোনকালে শুই দিওঁ গাটো ভাল লাগি থকা নাই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰণি মাৰি দিওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব কমেণ্ট কৰি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' কৰাৰ ইমান ভাল হোৱা নাই যদিও সকলোৱে মৰম আশীৰ্বাদ কৰিব বুলি ভাবিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদে আগুৱাই লৈ যাবলৈ